কৰি দিব পাৰিম তে আমাৰ আঙুলিৰ মূৰত থাকিব কোট কিমান আমাৰ শিক্ষক আপুনি ইয়াৰ আগৰবাৰ অভিমতৰ অতিথি হতে আপুনি কৈছিল যে যে 1 লাখ নিযুক্তিৰ কথা চৰকাৰে কৈছিল সৰ্বাধিক শিক্ষা বিভাগতেই হ'ব বুলি আপুনি কৈছিল অলপতে আপুনি সংবাদমেলত সেই কথাটো কিমান মানুহে শিক্ষা বিভাগত নিযুক্তি পাব সেই সন্দৰ্ভতো কৈছে এই যেটো শেহতীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আজি আপুনি ক'ব পাৰিব নেকি যে সঠিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হ'ব সেপ্টেম্বৰ মাহতে বিজ্ঞাপনখন ওলাব সেপ্টেম্বৰ মাহতে ওলাব আৰু ইয়াৰ লগত আমি পুনৰ টেট পৰীক্ষা পাতাৰ কথা ঘোষণা কৰিছো কাৰণ এইটো সংবিধান প্ৰদত্ত অধিকাৰ যে সকলোৱে সমানে অপৰচুনিটিটো পাব লাগিব তো এতিয়া যদি আমাৰ 20 চনত টেট পৰীক্ষা নহল কোভিড পৰিস্থিতিৰ কাৰণে নহল এতিয়া আমি টেট নপতাকৈ যদি আমি নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰো তেতিয়া হলে হেতেন কথা এটা থাকি যাব যে 20ত যদি আমাৰ টেট পৰীক্ষা হল হেতেন তেতিয়া হলে আমিও পাস কৰিলো হেতেন আৰু আমিও ইয়াতে আবেদন কৰিব পাৰিলো হেতেন এই হেতেনটো আমি নাইকিয়া কৰিব বিচাৰিছো সুযোগটো সকলোৱে পাব লাগে সেই কাৰণে আমি টেট পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছো আৰু দুইটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবাঢ়িব আৰু টেটৰ ৰিজাল্ট দিয়া যিসকলে এবাৰ পৰীক্ষা দিব ৰিজাল্ট দিব তেওঁলোকো আবেদন কৰিব পৰাকে আমাৰ শিডিউলটো আমি বনাই দিম বিএডৰ ক্ষেত্ৰত যোৱাবাৰ যেটো নীতি আছিল এবাৰ হলনি হ'বনে একেই থাকিব বিএড যিবিলাকে পঢ়ি আছে ধৰক পঢ়ি থকা বিলাকৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত লৈছো যিসকলে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ কাৰণে সাজু হৈছে যিসকলে এডমিট কাৰ্ড পাব তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু যিসকল আৰম্ভণিত আছে মানে এইবাৰ চূড়ান্ত পৰীক্ষা নিদিয়ে কাৰণ তেওঁলোকৰ সম্ভাৱনা নাই তেওঁলোকে এইটো পৰীক্ষা নিযুক্তিত বাছনিত উঠিলেও তেওঁলোকে চাকৰিটো নাপায় কাৰণ তেওঁলোকৰ বিএডটো ক্লিয়াৰ হোৱা নাই কিন্তু যিসকলে এডমিট কাৰ্ড পাইছে অৰ্থাৎ পৰীক্ষা দিবই যেতিয়া ফলাফল ওলাব যেতিয়া তেওঁলোকে ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো তেওঁলোক উত্তীৰ্ণ হলে তেওঁলোক ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব গতিকে যিসকলে এডমিট কাৰ্ড পাইছে তেওঁলোককে আমি আবেদন কৰাৰ সুবিধাটো দিম এটা আপোনাৰ শিক্ষা বিভাগত কিমান মানে পাব এবাৰ আমি পৰ্যায়ক্ৰমে বিভিন্নখিনি আমি আৰম্ভ কৰিম আৰু যাতে ওভাৰলেপিং নহয় সেইখিনিও চাম 22,921টা পদবী ঘোষণা কৰা হৈছে এইখিনি খালি কিন্তু তাৰ ওপৰতো আৰু শিক্ষক আছে আৰু এনেকুৱাও হ'ব যে বহু কন্ট্ৰাকচুৱেল টিচাৰ কৰি থকা তেওঁ আকৌ আবেদন কৰিব ৰিক্ৰুটমেন্ট প্ৰসেছত যাবৰ কাৰণে বহুতে এতিয়া এলিমেন্টাৰী তেওঁ শিক্ষকতা কৰি আছে কিন্তু তেখেতৰ কোৱালিফাইড যে তেখেতে ডিগ্ৰী টিচাৰ হ'ব পাৰে বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব পাৰে গতিকে তেওঁ তাতো আবেদন কৰিব তেওঁ যেতিয়া এজন এলিমেন্টাৰী এডুকেশ্যনত শিক্ষকতা কৰি থকা ব্যক্তি এজন যেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁ সিলেক্টেড হৈ যাব তেওঁ নতুন চাকৰিটোলৈ আহিব আকৌ পদ খালী হ'ব গতিকে আমি প্ৰায় 22 চনৰ মাৰ্চলৈকে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো চলিব নতুন কিছুমান পদ খালী হ'ব সেইবিলাকৰো আকৌ লগে লগে আমি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম মই মানে আপোনাক ইয়াৰ আগৰবাৰ হয়তো কৈছিলো আপোনাক মই দেখুৱাই দিছিলো মোবাইলটো যে কি হাৰত মোৰ SMS WhatsApp আৰু ফোন কল আহিছিল আপোনাক মই দেখুৱাই দিছিলো আজিও একেই অৱস্থা ৰাতিপুৱাৰ পৰা যেতিয়া আপোনালোক দুইগৰাকী আহিব বুলি আমি প্ৰমো বজালো আমাৰ প্ৰতিদিন কাকতত আমি বিজ্ঞাপন দিলো পুৱাৰ পৰা মানে কি হাৰত মেছেজ বা WhatsApp বা মেইল অফিচলৈকো আনকি বহুত ৰিকুৱেষ্ট কৰিছে মই এতিয়া আপোনাক গোটেই কথাবিলাকটো আপোনালোক দুইগৰাকীক সুধিলে অকল মই সেই কথাখিনি কৈ শেষ কৰিবগে নোৱাৰিম মই এইটো কথাই ক'ব বিচাৰিছো যে শিক্ষা মন্ত্ৰীগৰাকী অকল এনেকুৱা লাগে মোৰ এতিয়া যে অকল সমস্যা সমাধান কৰিবলৈ যেন মন্ত্ৰীজন হৈছে মোৰ এনেকুৱা মোৰ অনুভৱ হয় তাৰ মানে কিন্তু সেই সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত সেইটো থাকিবই সেইটো স্বাভাৱিক কথা কিন্তু তাৰ বাহিৰেতো শিক্ষামন্ত্ৰীগৰাকীৰ কিছুমান নতুন চিন্তা বা নতুন পদক্ষেপেৰে বিভাগটোক আগুৱাই নিয়া মানে জাতিটোক আগুৱাই নিয়া সেই চিন্তাখিনি কৰিবলৈ ডাক্তৰ ৰণোজ পেগুৱে সময় পাইছে নে নাই পোৱা নে অকল এই মানে কন্ট্ৰাকচুৱেল টিচাৰ টেট টিচাৰ OBB শিক্ষক মানে এই যে সংগীত শিক্ষক কম্পিউটাৰ টিচাৰ কিমান মানে আপোনাৰ ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ মানে কিমান শিক্ষকৰ যে শ্ৰেণী আছে এই শিক্ষক এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী থাকোঁতে তেওঁ কৈছিল যে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষা বিভাগ হোৱাতকৈ আমাৰ এতিয়া শিক্ষকৰ কাৰণে শিক্ষা বিভাগ হৈছেগে তেখেতে তেনেকৈ এবাৰ ক'ব লগা হৈছিল সেই ধাৰাটোৰ পৰা বৃত্তটোৰ পৰা
পৰৱৰ্তী শিক্ষামন্ত্ৰী সকলো যে ওলাই আহিব পাৰিছে তেনেকুৱা অনুভৱ নহয় আপুনি নিজে কি ভাবে যে এই সমস্যাবিলাকৰ মাজত থাকি একেবাৰে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত এটা ধৰক এটা নতুন শিক্ষানীতি আহিছে আপুনি নেতা হিচাপে শিক্ষামন্ত্ৰী হিচাপে আপুনিতো সেই ধৰণেও আগবাঢ়িব পাৰিব লাগিব বা দিগদৰ্শন দিবলৈ আপুনি চেষ্টা কৰিব পাৰিব লাগিব মানে আপুনি এটা ক'ত বেছিকে সময় দি থাকিবলগীয়া হৈছে সমানে মই জনপ্ৰতিনিধি গতিকে ৰাইজৰ সুখ দুখ সমস্যা সেইখিনিৰ কাৰ দায়িত্ব মই ল'বই লাগিব আৰু এফালেদি যদি চাওঁ কাৰো গাত দুখ নাই এইটো যুগৰ অভিশাপ আমি এটা সন্ধিক্ষণত আহিলো এইটো এটা যুগৰ সন্ধিক্ষণ সেই সন্ধিক্ষণত বহুখিনি সমস্যাৰ সৃষ্টি হৈছে আজি গোটেই আমি এটা ইভলভিং অৱস্থাত আছো যেটো ইভলভিং অৱস্থাত যেতিয়া নিউ আমাৰ ৰাইট টু এডুকেশ্যন এক্ট আহিল আগৰ পৰা চৰ্চা চলি আহিছিল যে শিক্ষাৰ মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰ আইন এখন হ'ব লাগে আইন এখন হ'ল শিক্ষক কেনেকুৱা হ'ব তাৰ কাৰণে নিৰ্দিষ্ট চৰকাৰী বিধি ব্যৱস্থা হ'ব লাগে সেয়াও হ'ল কিন্তু তাৰ লগত আমি গোটেই মানুহখিনি খাপ খাই পৰা নাই আজি এতিয়া মোৰ ওচৰত যিসকল ছাত্ৰ ছাত্ৰী আহে যে কয় যে আমি পাছ কৰিছো আজিৰ পৰা 15 বছৰ আগত কিন্তু 15 বছৰ আগত মাৰ্কিং প্যাটাৰ্নটো বেলেগ আছিল তেতিয়া ল'ৰা ছোৱালী ইমান নম্বৰ নাপায় কিন্তু এতিয়া নিউ জেনাৰেশনৰ ল'ৰা ছোৱালী তেওঁলোকৰ মাৰ্কিং প্যাটাৰ্নটো বেলেগ হয় গতিকে আমি 15 বছৰ আগত পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে এতিয়া যোৱা বছৰ পাছ কৰা ল'ৰা ছোৱালীৰ লগত আমি কেনে ধৰণে আমি আপোনালোকে সেইটো বহুতে অনুৰোধ কৰি আছে কিন্তু 12 চনতে টেট পাছ কৰা মানুহ আজিও চাকৰি নোপোৱাকে আছে 12 চনতে বিএটো পাছ কৰিছে কিন্তু তাৰ পিছত টেট উত্তীৰ্ণ হোৱাৰ পিছত চাকৰি নাপালে তেওঁলোকে এতিয়া যেতিয়াই কোনোবাই কয় যে তাৰ কাৰণে নতুনকে আমাক সকলোকে ৰিটেন পৰীক্ষা এটা লয় এতিয়া নতুনকে সকলোৰে ৰিটেন পৰীক্ষা এটা ল'বলৈ গ'লে বিভিন্ন ধৰণৰ প্ৰশ্ন তাতো আহি পৰিব এতিয়া আমি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰে তেওঁ হায়াৰ সেকেন্ডাৰীত কিমান পাৰ্চেন্ট পাইছিল ডিগ্ৰীত কিমান পাইছিল টেটত কিমান পাইছিল তাৰ পৰা তেখেতৰ মেৰিট লিষ্টখন প্ৰস্তুত কৰা হয় আৰু সেই মেৰিট লিষ্টৰ পৰা আমি শিক্ষক নিযুক্তি দিওঁ তাতে এটা গণ্ডগোল হৈ আছে এতিয়া ধৰক সেমিষ্টাৰ পদ্ধতিত ডিগ্ৰী পাছ কৰিছে ল'ৰা ছোৱালী এতিয়া আজিৰ পৰা ধৰক 7-8 বছৰ আগৰ যিখিনি মানুহে যেটো ব্যৱস্থাত পাছ কৰিছিল একেবাৰে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত এতিয়া বহুত পাৰ্থক্য আহি গ'ল সেই মানুহখিনি আপুনি নাভাবেনে যে আগৰ মানুহখিনি এতিয়া অলপ অন্যায় হৈছে বা তেওঁলোক অন্যায় বলি হৈছে কৰবাত গোটেই পৃথিৱীখন গতিশীল গোটেই সমস্ত পৃথিৱী আমাৰ উন্নয়ন এই দুৰন্ত এটা গতি আৰু পৰিৱৰ্তনৰ মাজত আছে যে আমি সকলোৱে সেই গতি আৰু পৰিৱৰ্তনৰ মাজত খাপ খুৱাই পেলাই আমি চলিব লাগিব আমি টাইপৰাইটাৰ যুগৰ মানুহ গতিকে কম্পিউটাৰটো নাজানো বুলি কৈ পেলাই আমি এই পৃথিৱীখনত প্ৰতিযোগিতাৰে আমি জীয়াই থাকিব নোৱাৰো সেইটো হয় আমাৰ জন্ম টাইপৰাইটাৰৰ যুগত হৈছিল হয় কিন্তু আমি এতিয়া আহি পৰিলো কম্পিউটাৰৰ যুগত কম্পিউটাৰ আমি শিকি ল'ব লগা হৈছে আমি তাক শিকিব লগা হৈছে আমি শিকিছো গতিকে এই যুগৰ লগত সময়ৰ লগত খাপ খুৱাই আমি প্ৰতিযোগিতাখনত আমি সকলোৱে আগবাঢ়িব লাগিব আৰু আমি কাকো সুযোগ দিয়াৰ ক্ষেত্ৰত এটা সংবিধান প্ৰদত্ত অধিকাৰ যে সুযোগ দিয়াৰ ক্ষেত্ৰত আমি সকলোকে সম অধিকাৰ দিব লাগিব এতিয়া সুযোগটো লোৱা বা সুযোগটো পোৱা নোপোৱা সেই কথাটো এটা বেলেগ সেইটো বহু পৰিমাণে সেই সকলৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব